MS এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' কেতিয়াও মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰক আৰু এই ঘণ্টা বুটামটো টিপিবলৈ একেবাৰে নাপাহৰিব। আচ্ছা সীমান্ত মিছন চাইনা চালানে? চালো কেনেকুৱা হৈছে? ভালে মজা মিছন চাইনা মজা লাগিছে। ভালে এক্টিং কৰিছে ন? জুবিন ফালি দিছে। তুলনা কৰিব নোৱাৰি মানে বেলেগৰ লগত। ইমান ধুনীয়া এইটো যে গানটো যে দিন জ্বলে ৰাতি জ্বলে গানটো। দিন জ্বলে ৰাতি জ্বলে শুনিছা নহয়? শুনিছো। ডিজে যিটো ৰিমিক্স যিটো আহিছে ভাৰ্চনটো ধুনীয়া হয়। আৰু এইটো জুবিন আৰু তোমাৰ এই জুবলিয়ে গাইছে নেকি? হয় ভালে গাইছে। প্ৰিয়ংকা ভৰালীৰ এক্টিংটো আৰু মজা লাগিছে। ভালে দিছে। ইমানে ধুনীয়া লাগিছে নে? এই তোমাৰ কোনটো হলত চালা? অদিতি চালা? কৃষ্ণ যাবলৈ সময় নাপালো, যি ভিৰ। সেই আমি সেইদিনা 75 টিকেট কাটি তোমাৰ একেবাৰে হাইছত চাইছো মানে 95ত চাই দিলো। তোমাৰ বাইহঁত আহিলে চামগুৰিৰ পৰা, সিহঁতৰ লগতে চালো। 75 ন? মই আৰু কি আৰু 50 টকীয়াতে চাইছো। সোমাবই নোৱাৰি, 75ৰ টিকেটেই নাপায়। পানী কা তুমি চালানে নাই? নাই চাবই নাপালে, গম পাইছা? কিনিলে সি মানে তেখেতে 1.5 ঘণ্টা পানী খাই অকলে গ'ল চাবই। আৰু তোমালে মই টিকেটেই নাপালো। হয় মই চাব নাপালো। হ'ব দে, 1.5 ঘণ্টা পানী খাই অকলে গ'ল, মিলিলে। নাকানিবা চাবলৈ পাবা তুমি চাবলৈ পাবা। এইটো টোপনি গুচি গ'ল দেখোন। উঠ টোপনি যাব নালাগে, উঠ ইমান দুখ কৰিছে বেচা, টোপনি আহি গ'ল। নাপায় নহয় চাবলৈ নাপায়।